নমস্কাৰ দৰ্শকসকল, এক্সপ্লোৰ উইথ সংগীতাৰ অন্য এটি ব্লগলৈ আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি গম পাইছে আজি বিষয়টো কি। যিসকলে মোৰ ভিডিঅ'ছখিনি কণ্টিনিউৱাছলি চাই আছে তেওঁলোকে নিশ্চয়কৈ অবজাৰ্ভ কৰিছে মোৰ মাজত কি চেঞ্জেছ। মোৰ মাজত বুলি ক'লে একচুৱেলি কথাটো কেনেকুৱা হয় নাজানো। মোৰ পেছতো নহয়, মোৰ দাঁতত চ' মই লগাইছোঁ ব্ৰেচেছ। মোৰ ব্ৰেচেছ টিথ এলাইনমেণ্টৰ ট্ৰিটমেণ্ট চলি আছে। চ' আজিৰ টপিকটো মই আপোনালোকৰ সৈতে ডিছকাছ কৰিব লৈছোঁ ব্ৰেচেছৰ ওপৰত। 100ৰ ভিতৰত চাগে 80 to 90% মানুহৰে আমাৰ টিথ এলাইনমেণ্ট ঠিক নহয়, আৰু এটা ধুনীয়া স্মাইল কৰিবৰ কাৰণে আমি অকণমান হীনমন্যতাত ভুগোঁ। সেইবোৰ কথা চব এতিয়া ইমান আৰু চিন্তা কৰি থাকি লাভ নাই। ইমান আমাৰ ওচৰত অপৰচুনিটিছ আছে, সেইবোৰ আজিকালি আমি ল'ব লাগে। আমি যি হিচাপত আমি পাৰোঁ, যিমানখিনি দূৰ আমি এফৰ্ড কৰিব পাৰোঁ সেইখিনি কৰিব কাৰণে চেষ্টা কৰিব লাগে, কাৰণ ধুনীয়া হৈ থকাটো প্ৰতিজন মানুহৰে অধিকাৰ। চ' মই আজি ক'ব বিচাৰিছোঁ, বহুত মানুহৰে কি হয়, ব্ৰেচেছক লৈ বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ ধাৰণা থাকে। সেই ধাৰণাবোৰ যেনেকৈ মোৰো আছিলে। মই ফাৰ্ষ্টতে ভাবিছিলোঁ যে কেনেকুৱা ধৰণৰ কি হ'ব। মানে কি হয়, আমি যেতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ আমাৰ বিভিন্ন কুৱেৰিজ থাকে। সেই কুৱেৰিজখিনি আমাৰ সদায় চাব, আপুনি মেক্সিমাম আপুনি চাব আমাৰ বেমাৰ বুলি কওঁ বা যি বুলি নকওঁ, এইটোতো বাৰু বেমাৰ নহয়, এটা এলাইনমেণ্ট এইটো হৈ গ'ল। যিটো সময়ত বাচ্ছা থকাৰ সময়ত ভালকৈ দাঁতবোৰ সৰাব দিয়া নাছিলোঁ, মনে মনে ইটোৰ ওপৰেদি সিটো গজি গ'ল, গমে নাপায় মাহঁতে। সেইবোৰ বাৰু মোৰে ভুল। কিন্তু মই কি ক'ব বিচাৰিছোঁ, আমি যেতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ কিবা প্ৰব্লেম লৈ, আমাৰ 100%ৰ ভিতৰত 30% বা 40%হে আমাৰ বেমাৰ থাকে। তাৰ লগত আমাৰ 50 to 60% আমাৰ বিভিন্ন ধৰণৰ মানে এইবোৰ মানসিক বেমাৰ বুলি ক'ব লাগিব। যেনেকৈ প্ৰশ্ন, বহুতবোৰ প্ৰশ্ন, আৰু সেইবোৰ কেনেকুৱা হ'ব, এইটোৰ পিছত কি হ'ব, এইটোৰ পিছত কি হ'ব, এইবোৰ ভাবি ভাবি থাকোঁতে আমাৰ মানে আমি বেমাৰটো যি সৰু থাকে বহুত বেছি বঢ়াই লওঁ। কিন্তু যদি এজন ভাল ডক্টৰ আমি পোৱা যায়, তেতিয়া তেওঁৰ লগত সেই কথা পাতোঁতে, তেওঁৰ লগত সেই ফাৰ্ষ্ট ভিজিট কৰোঁতে আমাৰ বহুখিনি কুৱেৰিজ কমি যায়, যাৰ কাৰণে আমি মেণ্টেলি ছেটিছফেকশ্যন পাওঁ আৰু আমি গম পাওঁ যে আমাৰ ট্ৰিটমেণ্টটো কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে। এতিয়া বৰ্তমান যিজনে মোৰ এইটো ট্ৰিটমেণ্ট কৰি আছে তেওঁ হৈছে 4 নম্বৰ ডক্টৰ। ইয়াৰ আগতে মই 3জনমান অলৰেডি চেঞ্জ কৰিছোঁ। ত' প্ৰথম 3জন যেতিয়া ডক্টৰ মই কনচাল্ট কৰিছোঁ, মই একেবাৰে মানে ছেটিছফাইড হোৱা নাছিলোঁ। তাৰ ভিতৰত মোৰ ৰং ট্ৰিটমেণ্টটো হ'ল, মোৰ 3টাকে দাঁত উঠাই দিলে। যিহেতু ব্ৰেচেছৰ কথা, তেওঁলোকে ক'লে যে এইকেইটা দাঁতৰ কিবা প্ৰব্লেম আছে, এইকেইটা দাঁত উঠাই দিওঁ। লাষ্টত এতিয়া কি হৈছে, এতিয়া লাষ্ট মই যিজন ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰি আছোঁ, তেওঁৰ নাম হৈছে ডক্টৰ দীপজ্যোতি বৰুৱা। যেতিয়া তেওঁৰ লগত কনচাল্ট কৰিলোঁ, এতিয়াহে গম পোৱা গৈছে যে সেইটো এটা কিমান মাৰাত্মক এটা ভুল আছিলে। কাৰণ সেই দাঁতকেইটাৰ এবচেঞ্চৰ কাৰণে এতিয়া বহুতখিনি মই চাফাৰ কৰিব লগা হৈছে। যেনে বিভিন্ন ধৰণৰ বস্তু মই এতিয়া খাব পৰা নাই, আৰু খাওঁতেও যদি অকণমান প্ৰেছাৰ পৰে মোৰ মানে অৱস্থা বেয়া হৈ যায়। চ' তেনেকুৱা ধৰণৰ যাতে নহওক, সেইবাবে আজি মই এটা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিলোঁ, যাতে অকণমান হ'লেও হেল্পফুল হ'ব পাৰে যিসকলে ব্ৰেচেছৰ কথা ভাবিছে বা ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিবলৈ গৈছে বা ব্ৰেচেছৰ কথা চিন্তা কৰিও সাহস কৰিব পৰা নাই। সেইবাবে মই আজি মোৰ এই ভিডিঅ'টো বনোৱাৰ কথা ভাবিলোঁ। মেইন কথা হৈছে, চবৰে দাঁতৰ কণ্ডিশ্যনবোৰ বেলেগ বেলেগ থাকে। সেই হিচাপত তেওঁলোকৰ টাইম ডিউৰেশ্যন হ'ব পাৰে। যেনেকৈ মোৰ এতিয়া দাঁতৰ যিটো কণ্ডিশ্যন, সেইটো হিচাপত মোক ডক্টৰে সময় দিছে এবছৰ। এবছৰৰ পিছত হয়তো এমাহ দুমাহ ইফাল সিফাল হ'বও পাৰে, সেইটো একো ডাঙৰ কথা নহয়। আৰু তেনেকুৱা হ'লেও এবছৰ যিহেতু ৰমেই, নিশ্চয়কৈ আৰু 2 মাহ 3 মাহ নিশ্চয়কৈ ৰৈ দিম। কাৰণ তাৰপাছত যিটো এটা ধুনীয়া এলাইনমেণ্ট আহি যাব, সেইটো অবভিয়াছলি মই বিচাৰোঁ। সেইকাৰণে প্ৰথম আপোনাৰ কাম হৈছে এজন অভিজ্ঞ চিকিৎসক, অভিজ্ঞ অৰ্থডণ্টিষ্ট পোৱাটো। এবাৰ যদি সেইজন পাই যায়, নিয়াও গাইডেঞ্চত আপুনি যদি চলিব পাৰে, তেনেহ'লে আৰু বেলেগ কোনো প্ৰব্লেমেই নাই। দ্বিতীয় কথাটো হৈছে, বহুত এক্সপেঞ্চিভ হয় বুলি এটা চবৰে ধাৰণা, আৰু সঁচাকৈ ক'বলৈ গ'লে এক্সপেঞ্চিভ হয়। কিন্তু ইয়াতে পে'মেণ্টবোৰ কেনেকুৱা ছিষ্টেমৰ হয়, মই এতিয়ালৈকে যি 4জন ডক্টৰ পাইছোঁ তেওঁলোকৰ কথা কৈছোঁ। আৰু মোৰ ফ্ৰেণ্ড চাৰ্কলতো আছে যিসকলে টিথ এলাইনমেণ্টৰ ট্ৰিটমেণ্ট কৰি আছে, তেওঁলোকৰ পৰাও মই গম পাইছোঁ। আৰু মোৰ অভিজ্ঞতাৰে মই কৈছোঁ, ইয়াতে পে'মেণ্টবোৰ ইনষ্টলমেণ্ট ছিষ্টেম হয়, EMI টাইপ তেনেকুৱা ধৰণৰ হৈ যায়। তাৰমানে আপুনি ধৰক আপোনাৰ এমাউণ্ট 60,000 বা 70,000, আপুনি সেই বস্তুটো একেবাৰে দিব নালাগে।
আমাৰ মেইন বেছিভাগৰ ভয় এইটোৱে হয় যে ইমানখিনি পইচা কেনেকৈ এফৰ্ড কৰিম, একেবাৰে ডক্টৰক ইমানখিনি দিব লাগিব 60-70 হাজাৰ টকা। এই বস্তুটোৰ কাৰণে আপুনি একেবাৰে নিশ্চিন্ত থাকক, কাৰণ তেওঁলোকে ধৰক আপোনাৰ যিটো টিথ কণ্ডিশ্যন বা আপুনি কেনেকুৱা ধৰণৰ ব্ৰেচেছ লগাব সেইটো এটা কথা আছে, এইটো মই নেক্সটত ক'ম। কিন্তু পে'মেণ্টৰ কথাটো মই কৈ লৈছোঁ। আপোনাৰ কেনেকুৱা ধৰণৰ কণ্ডিশ্যন, সেই হিচাপত আপোনাৰ কিমান সময় লাগিব, সেই হিচাপত এটা ধৰক কৈ দিব, ধৰক আপোনাৰ 60,000 আপোনাৰ ট্ৰিটমেণ্টত লাগিব। তেতিয়া তেওঁলোকে ধৰক এটা আপোনাক অপশ্যন দিব যে আপুনি 20,000-25,000, 20,000-30,000 টকা আপুনি ফাৰ্ষ্ট এটেম্পটত দি দিয়ক, যেতিয়া আপোনাৰ ফাৰ্ষ্ট টাইম আপোনাৰ ব্ৰেচেছখিনি প্লেচ হ'ব তেতিয়া আপুনি দিয়ক। তাৰপিছত প্ৰতি মাহে মাহে তেওঁলোকে আপোনাক এপইণ্টমেণ্ট দিব, আপোনাৰ যিটো সময়ত টাইটনিংটো হ'ব লাগে সেই হিচাপমতে তেওঁলোকে শ্বিডিউল বনাই পেলাই আপোনাক এপইণ্টমেণ্ট দিব। সেই যেতিয়া এপইণ্টমেণ্ট থাকিব, আপোনাৰ যিদিনা টাইটনিং কৰিব সেইদিনা আকৌ আপুনি এটা ইনষ্টলমেণ্ট ছিষ্টেমত EMI হিচাপত আপুনি এটা পে'মেণ্ট কৰিব পাৰে। মোৰ ক্ষেত্ৰত কি হৈছিলে, মোক ডক্টৰে, মোৰ যিজন ডক্টৰ তেওঁ মোক কৈছিলে 20,000 পৰা আপোনাৰ 25,000 টকা দিব লাগে। আৰু মই কৈছিলোঁ যে ইমানখিনি টকা মই একেবাৰে দিব নোৱাৰোঁ, কাৰণ এতিয়া লকডাউন কিবাকিবি বিভিন্ন ধৰণৰ সমস্যা জড়িত হৈ আছে। মই কৈছিলোঁ যে ইমানখিনি দিব নোৱাৰোঁ। তাৰপিছত সেই সময়ত কি হয়, যিহেতু মই ট্ৰিটমেণ্টটো কৰিবই লৈছোঁ আৰু এবছৰ সময়তো তেওঁলোকৰ ওচৰত মই যামেই, এইটো এনেকুৱাতো নহয় ন মই পইচাখিনি নিদিয়াকৈ আৰু ক'ৰবাত গুচি গ'লোঁ, তেনেকুৱাতো নহয়। চ' বুজাবুজিৰ মাজত এটা কণ্ডিশ্যন আহি পৰিছিলে, তেনেকৈ মই 20-25,000 টকা দিয়া নাছিলোঁ, তাতকৈ কম দিছিলোঁ। বাকী এতিয়া মই ইনষ্টলমেণ্ট ছিষ্টেমত দিম। এয়া মোৰ লগোৱা বাছ এতিয়া এমাহ হ'ব হৈছে, এমাহ হোৱাই নাই, এমাহ হ'ব হৈছেহে। নেক্সট যেতিয়া মোৰ এপইণ্টমেণ্ট হ'ব, নেক্সট সেইদিনা মই আকৌ ইনষ্টলমেণ্ট ছিষ্টেমত দিব লাগিব। তেতিয়া কি হয়, কোনো ধৰণৰ বাৰ্ডেন নাই যে আপুনি 60-70 হাজাৰ টকা আপুনি কেনেকৈ একেবাৰতে দিব, এনেকুৱা ধৰণৰ কোনো চিন্তাৰ কাৰণেই নাই। নেক্সট হৈছে ব্ৰেচেছ 3 ধৰণৰ থাকে। এটা হৈছে যিটো মই লগাইছোঁ মেটেলিক, এইটো মই লগাইছোঁ মেটেলিক। তাৰপিছত থাকে চেৰামিক ব্ৰেচেছ, তাৰপিছত থাকে আপোনাৰ এইটো ইনভিজিবল হয়, এইটো কি বুলি কয় মই পাহৰি থাকিলোঁ। চ' একেবাৰে ইনভিজিবল, এই 3 ধৰণৰ হয়। লাষ্টৰ যিটো ক'লোঁ ইনভিজিবল, সেইটোত আপোনাৰ টাইম ডিউৰেশ্যনটো বহুত লাগে আৰু এইটো বহুত বেছি কষ্টলি হয়। আপোনাৰ ধৰক নৰ্মেল যদি কি হয়, আপোনাৰ নৰ্মেল যদি মেটেলিক এইটো মই লগাইছোঁ, এইটো 50,000-60,000 আপোনাৰ আহি যায়। আৰু চেৰামিকটো তাতকৈ অকণমান বেছি হৈ যায়। আৰু যিটো ইনভিজিবল যিটো হয় সেইটো আপোনাৰ 1 পৰা 1.5 লাখ হিচাপত আহি যায়। আৰু আপোনাৰ টিথ কণ্ডিশ্যন যদি বহুত বেছি বেয়া, তেনেহ'লেতো আৰু আপুনি ভাবি লওক কিমান হ'ব পাৰে। চ' সেইটোলৈ যোৱাৰ একচুৱেলি চেষ্টা কৰিবই নালাগে, কাৰণ সেইটোলৈ সময়ো বেছি লাগি যায় আৰু বহুত বেছি কষ্টলিও হৈ যায়। আপুনি যিহেতু ট্ৰিটমেণ্ট এটা কৰাবই, নৰ্মেলি থাকিলে কোনো প্ৰব্লেমেই নাই। যিটো মেটেলিকটোত যিহেতু বেছি এটা ভাল বুলি কোৱা হয়, মোৰ ডক্টৰে মোক ছাজেষ্ট কৰিছিলে তেনেকৈ। চ' সেই হিচাপত মই মেটেলিকটোৱে চুজ কৰিলোঁ। চ' আপোনালোকে চাব পাৰে। আৰু কিছুমানৰ থাকে বহুত কনচিয়াছ হয় তেওঁলোক, যে ব্ৰেচেছ লগাইছোঁ কেনেকৈ মানুহৰ আগত ইণ্টাৰেকশ্যন কৰিম, কেনেকৈ ওলাই যাম, অকণমান শ্বাই টাইপ হয়, তেওঁলোকে যিটো থাৰ্ড অপশ্যন ইনভিজিবল সেইটো তেওঁলোকে কৰিব পাৰে ইউজ, যদিহে বাজেট ফ্ৰেণ্ডলি হয়। নেক্সট থিং কি হয়, বহুতৰে প্ৰশ্ন থাকে যে ইয়াত কিবা মেডিচিনছ ল'ব লাগিব নেকি, 1 বছৰ 1.5 বছৰ কিবা মেডিচিনছ ল'ব লাগিব নেকি, দাঁতৰ কেনেকৈ কেয়াৰ কৰিম আমি। সেইটো হোৱাটো স্বাভাৱিক, মোৰো হৈছিলে। বহুত চিন্তা কৰি মই আজি কমচে কম চাগে 5-6 বছৰমান হ'ব চাগে, মই ক্লাছ 9-10ৰ পৰা চিন্তা কৰি আছিলোঁ কেনেকৈ কৰিম, ইমানটো কষ্টলিও হয়, তাৰপাছত মই কেনেকৈ কেয়াৰ ল'ম, কি ধৰণৰ থাকিম, মানুহৰ আগত ওলাই যাবলৈও লাজ লাগিব, এইবোৰ দাঁতত কিবা এটা লাগি থাকিব, তেনেকুৱা ধৰণৰ বহুত চিন্তা আছিলে। কিন্তু এতিয়া যিহেতু এইটো প্ৰচেছত আহি গৈছোঁ, গম পাইছোঁ ধৰণৰ কি হয়। মোৰ ডক্টৰে যিটো মোক প্ৰেছক্ৰাইব কৰিছে সেইটো হৈছে একেবাৰে চিম্পল, একেবাৰে ইজি, মানে একেবাৰে যিমানবোৰ টেনশ্যন লৈছোঁ সেইবোৰৰ একেবাৰে বাহিৰত। সেইটো হৈছে কোনো ধৰণৰ মেডিচিন নহয়, কোনো ধৰণৰ একো পিলছ নহয়, এটা মাউথ ৱাছ। জাষ্ট এইটো মই দিনত 3 টাইমছ কৰিব লাগে। মই যিমানবাৰ খোৱা লোৱা কৰোঁ, মই ব্ৰেকফাষ্ট, লাঞ্চ বা ডিনাৰ কৰাৰ পাছতে ব্ৰাছ কৰি পেলাই এইটোৰে মই মাউথ ৱাছ কৰিব লাগে। আৰু মোক দিছে এটা টুথপেষ্ট। এই টুথপেষ্টটো স্পেচিয়েলি মানে কেভিটি প্ৰটেকশ্যনৰ কাৰণে হয়, কাৰণ এতিয়া কি হয়, যেতিয়া ব্ৰেকেটছবোৰ এইবোৰ লাগি আছে, এইবোৰৰ ছাইডে ছাইডে হয়তো কেতিয়াবা প্ৰপাৰ যদি ক্লিনিং নহয়, তেতিয়া আপোনাৰ কেভিটি হোৱাৰ চান্সেছ থাকে। তাৰ কাৰণে দিছে এইটো স্পেচিয়েল আপোনাৰ অৰ্থডন্টিক এইটো টুথপেষ্ট হয় আৰু এইটো স্পেচিয়েল এটা মাউথ ৱাছ হয়। চ' বিশেষ একো কথাই নাই। ব্ৰেকেটছবোৰ যিবোৰ থাকে
এই ব্ৰেকেটছবোৰে মানে ওঠৰ ভিতৰৰ ফালে ছালত লাগি লাগি ঘঁহনি খাই খাই কেতিয়াবা ছালখন মানে আপোনাৰ ৰঙা পৰি যায় বা ছাল উঠি যায়, আপোনাৰ তেনেকুৱা ধৰণৰ হয়। তেতিয়া মানে সেই ব্ৰেকেটছকেইটা যিকেইটা বেছি হাৰ্ড হয়, কিছুমান আনইভেন থাকে ন, তেনেকুৱাবোৰত ঘঁহনি খাই খাই স্কিনটোৰ ভিতৰৰ ফালে অলপমান আপোনাৰ এই এৰাই যোৱাৰ নিচিনা হয়, আপোনাৰ বিষ হয়। তেতিয়াৰ কাৰণে আপোনাৰ অকণমান এনেকৈ অকণমান ছিঙি, কাৰণ ব্ৰেকেটছবোৰ একদম সৰু সৰু, এই ব্ৰেকেটছবোৰ লগাব পৰাকৈ সেইটো চাইজতকৈ আপুনি অকণমান এনেকৈ ছিঙি পেলাই আপুনি তাতে প্লেচ কৰি পেলাই আপুনি জাষ্ট ডেপ কৰি দিলেই হ'ল। মানে মই এতিয়ালৈকে গম পোৱা নাই বস্তুটো কেনেকুৱা হয়তো চুইংগাম টাইপৰ নিচিনা হ'ব নেকি নাজানো, মই এতিয়ালৈকে ইউজ কৰা নাই। মোৰ হৈছে মোৰ একদম এইফালে ভিতৰৰ ফালে গুৰিৰ ফালে অকণমান ইৰিটেশ্যন এটা হৈ আছে, কিন্তু তথাপিতো মই ইউজ কৰা নাই, কাৰণ মই এইটো একচুৱেলি সুধিবলৈ পাহৰি গ'লোঁ যে এইটো মানে মই যদি মোক খোৱা যায় কিবা প্ৰব্লেম হ'ব নেকি, চ' সেইকাৰণে মই একো ৰিস্ক ল'ব বিচৰা নাই। আপুনি টাইটনিং কৰিব যায় সেইখিনি সময়ত আপোনাৰ ফাৰ্ষ্ট ডে চাগে অকণমান পেইন হ'ব পাৰে। মোৰ হৈছিলে যিদিনা মই প্ৰথম কৰিছিলোঁ, সেইদিনা কৰি অহাৰ পিছত পূৰা ফুৰ্তিত আছোঁ, কোনো একদম টেনশ্যন নাই, বিন্দাছ আছোঁ। খালি বেছি জোৰছে মই বাইট কৰোঁতে বেছি প্ৰেছাৰ দিব পৰা নাছিলোঁ, একদম চিম্পল লাইট খানা খাইছোঁ। সেইদিনা মই খিচিৰি খাইছোঁ, তাৰপিছত পাও ভাজি, তেনেকৈ মানে এটা ভয়তে সেইদিনা অলপ নাৰ্ভাছ হৈ আছিলোঁ ন, আৰু এটা বেলেগ ভাৱ এটা মুখত লাগি আছে, ইচিং হৈ আছে, কেনেকুৱা ধৰণৰ লাগিব, এনেকুৱা ধৰণৰ আছিলে। তাৰপাছত সেইদিনা মই একদম প্লেইন তেনেকুৱা ধৰণৰ খানা খাইছিলোঁ। মোৰ যিকেইটা দাঁত উঠাই দিছিলে সেই দাঁতৰ ঠাইত এতিয়া মানে গেপ হৈ আছে, সেইকাৰণে সেই বস্তুখিনিত মোৰ ডক্টৰে কৈছিলে যে সেই জেগাখিনিত যদি এডাল ছিংগল তাঁৰডাল যিখিনিত আছে, কাৰণ তাতে দাঁতটো নাই, ছিংগল তাঁৰডাল আছে, তাতে যদি মোৰ প্ৰেছাৰ পৰে, কেনেবাকৈ বেছিকৈ প্ৰেছাৰ পৰিব লাগিলে এডাল আপোনাৰ স্প্ৰিংডাল খুলি আহিব। আৰু মোৰ ডক্টৰজন গুৱাহাটীৰ নহয়, তেওঁ বেলেগ এখন চিটিৰ পৰা আহে, তেওঁ আহিব, ভিজিট কৰিব, মোক এপইণ্টমেণ্ট দিব, সেইটো এটা দীঘলীয়া প্ৰচেছ হৈ যাব আৰু মই বহুতখিনি চাফাৰ কৰিব লাগিব। সেইকাৰণে খুব সাৱধান হৈ চলাৰ মই চেষ্টা কৰিছিলোঁ। মোৰ মৰ্ণিং আছিলে সেইদিনা এপইণ্টমেণ্ট, কিন্তু যেতিয়া আবেলি মই শুই উঠিছোঁ তেতিয়া মোৰ একদম মানে পূৰা জ্বৰ, পূৰা মই নিজে আচৰিত যে মোৰ বিষো হোৱা নাই, একো হোৱা নাই, কিন্তু মোৰ জ্বৰকৈ উঠিল। পাছত মোৰ মনত পৰিল তেওঁ যিখিনি কথা কৈছিলে, তেওঁলোকে মোক কৈছিলে, তেওঁলোকে যেতিয়া প্ৰেছক্ৰিপশ্যনত লিখিছিলে এইবোৰ মাউথ ৱাছ, টুথপেষ্ট আৰু লগতে প্ৰেছক্ৰাইব কৰিছিলে তেওঁলোকে মোক পেৰাচিটামলটো এই কাৰণে, যেতিয়া আপোনাৰ বহুত বেছি বিষ হয় তেতিয়া আপুনি অকল এটা পিলছ ল'ব পাৰে, তাতকৈ বেছি নহয়। যদিহে আপুনি সহ্য কৰিব পাৰে তেতিয়াহে, নহ'লে বা আপোনাৰ কোনো প্ৰয়োজন নাই। সেইদিনা বহুত বেছি মোৰ জ্বৰ উঠিছিলে, কিন্তু মোৰ কোনো ধৰণৰ বিষ অনুভৱ কৰা নাছিলোঁ দেই। যদি মই বাইট কৰোঁ বা কিবা হয় তেতিয়া মোৰ বিষ অলপ হৈছিলে, কিন্তু মই টেবলেটছ নাখালোঁ। টেবলেট এইটো কাৰণে নাখালোঁ, এবছৰ সময় মই ট্ৰিটমেণ্টটো এইটো চলি থাকিব, প্ৰতি মাহে মোৰ এদিন বা দুদিনৰ কাৰণে এই বিষটো উঠি পেলাই হয়তো জ্বৰ উঠিব পাৰে, সেইদিনা যেনেকৈ জ্বৰ উঠিছে আকৌ জ্বৰ উঠিব পাৰে। প্ৰতি মাহে মই তেনেকৈ 2 দিন বা 3 দিন এনেকৈ 2-3টা টেবলেট খাই থাকিম, সেইটো আমাৰ হেল্থৰ কাৰণে একেবাৰে ভাল নহয়, নৰ্মেল এজন মানুহৰ কাৰণে কেতিয়াও। সেইকাৰণে ডক্টৰে কৈছিলে যে যদি আপুনি সহ্য কৰিব পাৰে তেতিয়াহে। মই যিহেতু সহ্য কৰিব পাৰি আছিলোঁ, বিষাই আছিলে, কিন্তু মানে মই সহ্য কৰিব পাৰি আছিলোঁ। মই ভাবিছিলোঁ যে নহয়, সহ্য কৰোঁ, যিহেতু এনেকুৱা এটা ডিচিজন লৈছোঁৱেই, এতিয়া গোটেইখিনি বস্তু ফেচ কৰিবই লাগিব। যদি বহুত বেছি হৈ গ'ল হয় চাগে মই তেতিয়া টেবলেটছ ল'লোঁ হয়, কিন্তু সদায় চেষ্টা কৰিব লাগে যে আমি যাতে টেবলেটটো নলওঁ। এইখিনিয়ে আছিলে আজি মোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লগা বস্তু। সকলোৱে ভাবি থাকে বহুত বেছি লগাম নলগাম, কি হ'ব কি নহ'ব, কেনেকুৱা ধৰণৰ কি এটা প্ৰচিডিং হ'ব। সেইসকলক কৈছোঁ ইমান জল্পনা কল্পনা কোনো দৰকাৰ নাই। মোৰ এই ভিডিঅ'টো সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ, যে বিশেষ ধৰণৰ একো আপোনাৰ প্ৰব্লেম নহয়। আৰু আপোনাৰ ফাৰ্ষ্ট কথা হ'ল আপুনি এজন ভাল অৰ্থডন্টিক পোৱাটো। এবাৰ যদি আপুনি এজন বেষ্ট অৰ্থডন্টিক পাই গ'ল তেনেহ'লে আপোনাৰ আৰু চিন্তা কোনো কাৰণ নাই, তেওঁ যিখিনি আপোনাক গাইডেঞ্চ দিয়ে সেইখিনি গাইডেঞ্চ মতে চলিলেই হ'ল। চ' আশা কৰোঁ মোৰ ভিডিঅ'টোৰ পৰা আজি মোৰ যিটো ইণ্টেনশ্যন আছিলে এই ভিডিঅ'টো বনোৱাৰ, যে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাৰ হ'লেও লাভ হওক, যিসকলে বহুত বেছি চিন্তা কৰি আছে এনেকুৱা ধৰণৰ এটা বিষয়ত। চ' যদি মোৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপযোগী হৈছে তেনেহ'লে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট যোগেও জনাব আপোনালোকেও চিন্তা কৰি আছে নেকি। আৰু যিসকলে এতিয়া ব্ৰেচলেছ ট্ৰিটমেণ্ট লৈ আছে সেইসকলেও যদি কোনোবাই মোৰ ভিডিঅ'টো চায় তেনেহ'লে কমেণ্ট কৰি নিশ্চয়কৈ জনাব আপোনালোকৰ কেনেকুৱা ধৰণৰ কি প্ৰব্লেমছ হৈছে, বা কেনেকুৱা ধৰণৰ কেনেকৈ আপুনি মেইনটেইন কৰি চলিছে। আপোনাৰ সেই এক্সপিৰিয়েঞ্চখিনি মোৰ লগত শ্বেয়াৰ কৰিলে মোৰো কিবা অলপ হেল্প হয়, কাৰণ এইখিনিতো মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰাই কৈছোঁ, নাজানো আৰু বিভিন্ন ধৰণৰ সমস্যা থাকিবও পাৰে, কাৰণ এতিয়া মোৰ এমাহেই হোৱা নাই। সকলে বহুত কেইমাহ 6 মাহ 7 মাহ বা এবছৰৰ সময় ব্ৰেচলেছ ট্ৰিটমেণ্ট লৈয়ে আছে,
তেনেকুৱা কোনোবাই যদি মোৰ এই ভিডিঅ'টো চাই তেনেহ'লে নিশ্চয়কৈ কমেণ্ট কৰিব আপোনাৰ কি ধৰণৰ প্ৰব্লেম হৈছে আৰু মই কি ধৰণে নিজৰ দাঁতৰ কেয়াৰ ল'ব পাৰোঁ। চ' এইটোৱে যাতে মোৰ কেভিটি নহয় আৰু বহুত ভালদৰে এটা প্ৰচিডিঅ'ৰ এই দীঘলীয়া এটা প্ৰচিডিঅ'ৰ বহুত ভালদৰে যাতে হৈ যায়। চ' আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। নমস্কাৰ।